আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরকাতুহ বিসমিল্লাহির রহমানির রহিম গাইজ আশা কৰিছোঁ মহান আল্লাহ তাআলাই আপোনালোকক বহুত ভালে ৰাখিছে আৰু গাইজ মই ভালে আছোঁ গাইজ আজি এটা ইম্পৰ্টেণ্ট সৰু ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত আশা কৰিছোঁ সকলোৱে লাষ্টলৈকে দেখিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট সকলোৰে ওচৰত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক এটা কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব নেক্সট ভিডিঅ' কি লৈ আহিম তাৰ বাবে কমেণ্ট কৰিব গাইজ ভিডিঅ' আৰম্ভ কৰোঁ টাইটেলটো হ'ল গাখীৰ খোৱাৰ সময়ত আমি কি দোৱা পঢ়িব লাগে গাইজ গাখীৰ হ'ল এটা নিয়ামত তো গাইজ আমি যেতিয়া গাখীৰ পান কৰোঁ তেতিয়া আমি নিশ্চয় এটা সৰু দোৱা পঢ়া উচিত তাৰ বাবে আমাৰ হাতত সুন্দৰ এটা দোৱা আছে গাইজ নিশ্চয় এইটো আমি নৰ্মেল লাইফত ইউজ কৰিব পাৰোঁ প্ৰথমত আমি দোৱাটো শুনি লওঁ পাছত আমি ইউজ কৰিম গাইজ দোৱাটো হ'ল আল্লাহুম্মা বাৰিক লানা ফিহি ওজিদনা মিনহা সুন্দৰ আৰু চিম্পল দোৱা গাইজ নিশ্চয় ইউজ কৰিব পাৰে যেতিয়া আপুনি গাখীৰ খাব তেতিয়া ইউজ কৰিব আল্লাহুম্মা বাৰিক লানা ফিহি ওজিদনা মিনহা আশা কৰিছোঁ সকলোৱে বুজি পাইছে আৰু যিসকলে বৰ্তমানলৈকে চাইছে অশেষ ধন্যবাদ গাইজ যোৱাৰ আগত ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টো নিশ্চয় ভাল লাগিছে ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু গাইজ কমেণ্ট কৰিব নেক্সট ভিডিঅ' কি লৈ আহিম তো গাইজ আজিলৈ ইয়ালৈ থাকক ভালে থাকিব সুস্থ থাকিব আল্লাহ হাফিজ